দুখন গাড়ীৰ মাজত ফাঁচি গ'লোঁ এইফালে এখন ট্ৰাক আৰু এইফালে এখন ট্ৰাক তাৰ মাজতে মোৰ গাড়ীখন ফাঁচি গ'লোঁ এতিয়া ওলাব নোৱাৰা হ'লোঁ মানে মোৰ এই চাবিটো মানে অকণমান মানে খেলি মেলি কৰিছে লকটো যেতিয়া খোলোঁ লকটো খুলিলে অলপ প্ৰব্লেম দিয়ে অঁ দাদা হয় মোৰ চাবিটো অলপ প্ৰব্লেম আছে অলপ ঠিক কৰি দিব লাগিছিলে হৈ যাব ন আপোনাৰ দোকানখন কোনখিনিত আছিলে আপোনাৰ হয় নেকি আচ্ছা গৈ আছোঁ তো অকণ মোক চাবিটো চাই মেলি দিবচোন আপোনালোকে ভিডিঅ'টো চাই থাকক কিয়নো কেতিয়াবা এনেকুৱা ভিডিঅ' চাবও লাগে আপোনালোকৰ কামত আহিব তো বলক দোকানখনলৈ যাওঁ এই মোৰ এই চাবিটো চাওক না এইটো মানে কাম নকৰে গতিকে অকণমান চাই মেলি দিয়ক আৰু এই ফ্লিপ কি কৰিব পাৰি নেকি এইটো বহুত পুৰণা মডেল হয় আপোনাৰ এইটো লৈ লওক বাপৰে বাপ এইটো বহুত পুৰণা মডেল হয় কওক কিমান ষ্টাইলিছ চাবি আছে এতিয়া আপুনি ওল্ড চাবি ইউজ কৰি আছে এইটো ফ্লিপ কি হয় এইটো আপোনাৰ হাতৰ পৰা পৰিলে আপোনাৰ ইনকেছ কেচিংটো যোনটো থাকে ভিতৰত সেইটো মানে বেয়া হোৱাৰ চান্সেছ থাকে এইটো আপোনাৰ হাতৰ পৰা পৰি গ'লেও একো নহয় ন একো নহয় এইটো কি এনেকৈ খুলিব লাগে নি এইটো চুইচ মাৰিলে খুলি যায় বাপৰে বাপ আকৌ প্ৰেছ কৰি অঁ এইটো দেখছোন এনেকৈ কৰে প্ৰেছ কৰি এনেকৈ সোমাই দিব লাগে আকৌ ইয়াত চুইচ মাৰিলে ওলাই যায় এইটো দি গাড়ী ষ্টাৰ্ট হ'ব ইয়াতে লক হ'ব ইয়াতে আনলক হ'ব আচ্ছা আচ্ছা এইটো ধৰক বেয়া নহয় নেকি এইটো বেয়া নহয় আপোনাক মই পেলাই দেখাই দিম অঁ দেখছোন পেলাই দিলোঁ বাপৰে বাপ এইটো নাভাঙে এইটো পেলাই দিলোঁ নাভাঙে পেলাই দিলোঁ না বাপৰে বাপ তো পেলাই দিলোঁ নাভাঙে চাওক ওয়্যাৰলেছ চাবি অনলি মাৰুতি সুজুকিৰ কাৰণে এইটো আহিছে ওয়্যাৰলেছ মানে ওয়্যাৰলেছ মানে এইটো আপোনাৰ সেন্সৰ মেন্সৰ একো নালাগে এনেকৈ ষ্টাৰ্ট হ'ব মানে চাবি নালাগে চাবি নালাগে পোষ্ট বটমত যোনটো ইউজ হয় হৈ যাব অঁ আচ্ছা আচ্ছা যিবিলাক গাড়ীত মানে পোষ্ট বটন আছে আৰু ZX প্লাছবিলাকত হ'ব চাগে হৈ যাব এইটো হৈ যাব অ'কে আৰু ডিজাইন আছে তো আৰু এটা কথা সুধোঁ তো এই চাবিবিলাক যে আপোনালোকে বনায় ন এইবিলাক চাবি ধৰক কোনোবাই যদি চুৰে যদি আহি পেলাই যদি আপোনালোকক তেনেকৈ নহ'ব আমাৰ তাত ফাৰ্ষ্টত আপোনাৰ DL লাগিব ড্ৰাইভিং লাইচেঞ্চ যোনটো আছে সেইটো লাগিব প্লাছ গাড়ীখনৰ RC লাগিব আৰু মেইন অনাৰ লাগিব মেইন অনাৰ আৰু যদি মেইন অনাৰ আহিব নোৱাৰে কিবা কাৰণত তেতিয়া মেইন অনাৰৰ লগত আমি কথা পাতিহে তেওঁক চাবি দিম আচ্ছা RC আধাৰ কাৰ্ডতো নাম থাকিবই অনাৰৰ লগত মিলিব লাগিব তেতিয়াহে আমি চাবি বনাম তাৰ আগত নবনায় তাৰ আগত নহয় স্যাৰ মানে হয়তো কোনোবাই চুৰ কৰি আহি পেলাই হয়তো তেনেকুৱা হৈ আছে না আজিকালি হৈ আছে তো বহুত এটা ৰিক্সি কথা হয় মোৰ চাবিটো বনাই ল'মেই বাৰু এইটো মোৰ চাবিটো এনেকুৱা আছে এতিয়া মই এইটো ফ্লিপ কি কৰি লৈছোঁ গতিকে আপোনাৰ চাবি এটা যেতিয়া বনায় তো চাবিটো বনাবলৈ যাওঁতে ধৰক বহুত কিছুমান ডকুমেণ্ট দিব লাগে যেনে ধৰক আপুনি ড্ৰাইভিং লাইচেঞ্চ দেখাব লাগিব RC দেখাব লাগিব নিজৰ নামত হ'ব লাগিব আৰু যদি আপুনি বেলেগৰ যদি লৈ আহে তেতিয়াহ'লে তেখেত লগত আহিব লাগিব লগত নাহিলেও হ'ব কথা পাতাই দিব লাগিব ফটো এটা লাগিব তেখেতৰ ফটো লাগিব আৰু তেওঁলোক যাৰ নামত গাড়ীখন আছে তাৰ ফুললি ডকুমেণ্টছ লাগিব ফুল ডকুমেণ্টছ লাগিব তেতিয়াহে চাবি হ'ব অ'কে অকল চাবি কামেই কৰে নে বেলেগ আমি গাড়ী মেইন পাৰ্টছ হয় এইটো ECM বুলি কয় এইটো আপোনাৰ দাম আছে 43,000 অ' মাই গড এইটো গাড়ীৰ মেইন পাৰ্টছ হয় এইটো ECM বুলি কয় এইটো আপোনাৰ I20 হয় I20 হয় অ'কে এইটো মানে বেয়া হয় মানে এইটো বেয়া হোৱাৰ চান্সেছ থাকে আপোনাৰ ধৰক পানী মাৰি দিলে এইটো বেয়া হয় মানে আচ্ছা এতিয়া আমাৰ ইয়াত মানুহে মানে বেয়া হ'লে মানে ডিলাৰত লৈ যায় লৈ পেলাই খলাই দিয়ে ঠিক আছে এতিয়া আমাৰ ইয়াত কেনেকুৱা ইয়াত ৰিপেয়াৰিং হৈ যায় অ'কে এইটো ৰিপেয়াৰিং হয় এইটো ৰিপেয়াৰিং হৈ যায় আচ্ছা য'ত আপুনি 40,000 টকা ভৰিব লাগে তাত 10-12,000 টকাত হৈ যায় কাম আচ্ছা আৰু যোনটো ৰেট কম থাকে এইটো আপুনি 5,000-7,000ৰ ভিতৰত হৈ যায় ৰিপেয়াৰ আচ্ছা আমাৰ তাত ৰিপেয়াৰৰ কাৰণে এক্সট্ৰা বাহিৰৰ পৰা ল'ৰা এজন আহিছে এখেতে কাম কৰে নি আচ্ছা তেওঁ বাহিৰৰ পৰা আহিছে এখেতে কাম কৰে ন আপোনালোকে চব লেপটপত কৰে কাম सब लैपटॉप है ओके तो आपका नाम मेरा नाम अमृत शर्मा है आप कहाँ से हैं हम बिहार से हाँ अच्छा बिहार का लोग बहुत जानता है काम हाँ जानता है पर मैं इसका ECM का काम करता हूँ ओके ECM BCM EPS और आपका क्लस्टर मीटर रिपेयर तो ये मतलब ये ACM क्या काम करता है ये गाड़ी का एक मॉड्यूल है कंप्यूटर है ये नहीं रहेगा तो गाड़ी चलेगा ही नहीं আচ্ছা চাওক এই বস্তুটো একটো হৈছে ডাটা গাড়ীখনত এই বস্তুটো যদি নাথাকে নহয় ACMটো তেতিয়াহ'লে আপোনাৰ গাড়ী অচল আৰু এই বস্তুটো কেতিয়া বেয়া হয় দাদা এইটো আপোনাৰ পানী মাৰিলে বেয়া হয় আচ্ছা ঠিক আছে কিবা ইনকেছ কিবা চাবি অন অফ বাৰ কৰি পেলাই ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট যেতিয়া নহয় কিবা ফিউলৰ কাৰণে বাৰ কৰি থাকিলে এইটো শ্বৰ্ট হৈ যায় তেনেকুৱা এইটো হৈছে এইটোও শ্বৰ্ট হৈছিলে ঠিক আছে মোৰ তাত বেলেগ এটা এক্সট্ৰা ছেকেণ্ড হেণ্ড পিচ আছিলে দাদাক মই সেইটো দি এইটো কিনিব গ'লে 45,000 43,000 হয় 43,000 এইটো যদি কিনিব যদি যায় মাৰ্কেটত তেতিয়াহ'লে 43,000 ৱাও যে ইমান এটা হেভি
এমাউণ্ট আপোনাৰ পৰা ওলাই যাব যদি আপোনাৰ গাড়ীখনত পানী মাৰিছে গতিকে আপুনি চিন্তা কৰিব নালাগে আমাৰ নগাঁও খাইচিটিৰ সন্মুখতে ACM ভাল কৰে আপোনাৰ 43,000 নাযায় বাৰু আপুনি ধৰক কিমানমান টকা ঠিক হৈ যায় এইটো 6-7 হাজাৰৰ ভিতৰত হৈ যায় আৰু 6-7 হাজাৰ টকাত আপোনাৰ ঠিক হৈ যাব আৰু কিন্তু আপোনাৰ গাড়ী মানুহে চলাই আছে গাড়ীটো আপোনাৰ যেনেকৈ আমাৰ ফোন আমি ইউজ কৰোঁ ফোনত কিন্তু আমি ছফ্টৱেৰ মাৰোঁ মাজে মাজে ৰিছেট কৰোঁ ৰেজিষ্টাৰ কৰোঁ ন গাড়ীটো আমাৰ এনেকুৱা কৰিব লাগে যোনটো কাৰণে নেকি আমাৰ বহুত মেংগা লেপটপ আছে ডিভাইচ আছে আপোনাক এবাৰ দেখাই দিছোঁ মই হয় গাড়ীত ধৰক আপোনাৰ চেক লাইট আহিলে ঠিক আছে চেক লাইট আহিলে এইকেইটা আপোনাৰ কি কাৰণত আহিলে চেক লাইটটো যে আহি যায় যে আহে কি কাৰণত আহে তো আমাৰ এইটো এক্স টুল হয় কোম্পানীয়ে আমাক প্ৰভাইড কৰিছে এইটো দি আপোনাৰ চেক লাইট মাৰিব পাৰিব আপোনাৰ গাড়ীত কি বেমাৰ আছে সেইটোও মই ধৰি দিব পাৰিম আপুনি ধৰা পেলাব পাৰিব ধৰি দিব পাৰিম মেকানিকৰ ওচৰত আপুনি যদি লৈ যায় এই বস্তুটো ব্যৱহাৰ কৰিলেই মানে গোটেই আপোনাৰ গাড়ীখনৰ চেক লাইটটো কিয় আছে আপোনাৰ গাড়ীখনত ধৰক অকস্মাত ধৰক পানী মাৰিলে আপুনি পানী মৰাৰ কাৰণে ধৰক আপোনাৰ গাড়ীখনত চেক লাইট আহিলে তো এই বস্তুটো লগাই পেলাই তেওঁলোকে চেক লাইটটো নেগেট কৰিব পাৰে ৱাও দোকানখনৰ মই নামটো দেখুৱাই দিছোঁ ৰ'ব চাওক এইখন চাওক দোকান